Hello everyone, welcome to Aspirant Tube. আজিৰ ভিডিঅ'টোত গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। কুৱেশ্যন নম্বৰ 1, আলেকজেণ্ডাৰ ইনভেডেড দ্য ইণ্ডিয়া ইন আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কেতিয়া কৰিছিল? কাৰেক্ট এনচাৰ অপশ্যন চি 327 BC। কুৱেশ্যন নম্বৰ 2, দ্য গ্ৰেট বাৰ্থ হেজ বিন ফাউণ্ড এট গ্ৰেট বাৰ্থ ক'ত উদ্ধাৰ হৈছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মহেঞ্জোদাৰোত। কুৱেশ্যন নম্বৰ 3, অশোকা কনকোৱাৰ্ড কলিংগ ইন অশোকে কলিংগ কেতিয়া জয় কৰিছিল? কাৰেক্ট এনচাৰ অপশ্যন এ 261 BC। কুৱেশ্যন নম্বৰ 4, হৰপ্পা ৱাজ লোকেটেড অন দ্য বেংক অফ ৰিভাৰ কোন নদীৰ পাৰত হৰপ্পা আছিল? শুদ্ধ উত্তৰ অপশ্যন বি ৰবি। কুৱেশ্যন নম্বৰ 5, মেগাস্থেনিছ কেম ইনটু দ্য কোৰ্ট অফ মেগাস্থেনিছ কাৰ দৰবাৰত ভাৰতলৈ আহিছিল? কাৰেক্ট এনচাৰ অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য। কুৱেশ্যন নম্বৰ 6, মহাবীৰ ৱাজ বৰ্ণ এট মহাবীৰৰ ক'ত জন্ম হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি বৈশালী। কুৱেশ্যন নম্বৰ 7, গৌতম বুদ্ধ গেভ হিজ ফাৰ্ষ্ট চাৰ্মন এট গৌতম বুদ্ধই প্ৰথম ধৰ্মধ্বনি ক'ত দিছিল? শুদ্ধ উত্তৰ অপশ্যন এ সাৰনাথত। কুৱেশ্যন নম্বৰ 8, হুইচ মেটেল ৱাজ ন'ন টু নিঅলিথিক পিপুল নৱপ্ৰস্তৰ যুগৰ মানুহে কোনটো ধাতুৰ কথা জানিছিল? কাৰেক্ট এনচাৰ অপশ্যন চি কপাৰ। কুৱেশ্যন নম্বৰ 9, বুদ্ধ ডাইড এট বুদ্ধৰ ক'ত মৃত্যু হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি কুশীনগৰ। কুৱেশ্যন নম্বৰ 10, দ্য এভিডেন্স অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱেৰ ফাৰ্ষ্ট ডিছকভাৰ্ড এট সিন্ধু উপত্যকা সভ্যতাৰ প্ৰমাণ প্ৰথমবাৰৰ বাবে ক'ত আৱিষ্কাৰ হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি হৰপ্পা।